हेलो एवरीवन मोर आन एटा ब्लगলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। আজি ভাবিলোঁ ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, যিহেতু আজি আমাৰ গাঁৱত সকলোৱে মংগলৰ কাৰণে পাঠ্যান ভাগৱত পাঠ পঢ়োৱা হ'ব দুদিনীয়া কাৰ্যসূচী। গতিকে আপোনালোকে যদি ওচৰে পাঁজৰে কোনোবা আছে চাব আহিব পাৰে, ভাগৱত পাঠ শুনিব আহিব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ, আৰু মই সম্পূৰ্ণ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আৰু ইফালে আমি মা বেটি ওলাইছোঁ যাবলৈ, আৰু এয়া ঘৰক পদূলিত এয়া আৰু এতিয়া ইফালে ককা এজন ঢুকালে, আজি সকাম আছে আৰু সকামতো আহিব লাগে। আৰু এতিয়া আমি প্ৰথমতে ভাগৱত পাঠত যাওঁ বাৰু। বৰ্তমান ভাগৱত পাঠ আদৰণি কৰি আহি পাইছে মঞ্চত। ধ্বনিতে কৰোৱা মৃদু লক্ষ্মীতকৈ মই তোমাক বেছি ভাল পাওঁ। তেনেকৈ পৰ্যায়ৰ গোপীসকলে কৃষ্ণৰ মুখেৰে কৃষ্ণৰ কথা শুনক আৰু ভকতৰ চৰণৰ অকণমান পদদোলা ল'বলৈ যত্ন কৰক। কিন্তু আমি দেখিছো মুখতে ৰাম ৰাম, ভিতৰে কোৱা ভাতুৰি, হাতত। নমস্কাৰ। আৰু আজি দ্বিতীয়টো কাৰ্যসূচী আছে ভাগৱত ভ্ৰমণ কৰাব, গতিকে আপোনালোকক দেখাম। আৰু আজি হৈছে আমাৰ সকলোৰে কাৰণে বহুত এটা ভাল দিন। আজি হৈছে অক্ষয়া তিথি, আৰু আপোনালোকে যদি কাৰোবাক দুখীয়াক কিবা দান দক্ষিণা দিব খোজে বা কাৰোবাক সহায় কৰিব বিচাৰে, তো মন খুলি আপোনালোকে সহায় কৰিব। আৰু আজিৰ দিনটোত যদি আপোনালোকে এইকেইটা কাম কৰে, নিশ্চয় আপোনালোকৰ জীৱনত অকণমান হ'লেও সুখ আহিব। গতিকে আপোনালোকে কৰিব। আৰু ময়ো আইতাজনীক অকণমান সহায় কৰিলোঁ, আৰু সেইটো ভিডিঅ' কৰা নহ'ল বাৰু। আৰু এতিয়া আমি ভ্ৰমণলৈ যাওঁ, আপোনালোককো দেখাওঁ, গতিকে চাই থাকক। আৰু এতিয়া আমি মুনু, মই আৰু চুনু, কুচু চবে আহি আছোঁ। ধন্যবাদ।
ৰাসতে হৰি গুণৰ নাম শ্ৰীমন্ত শংকৰে এই ধৃতৰাষ্ট্ৰৰ গান্ধাৰীৰ কথাখিনি যুধিষ্ঠিৰক অৱগত কৰাৰ পাছত এতিয়া আমাৰ ভাগৱত ভ্ৰমণ কৰা হৈ গ'ল আৰু এতিয়া ভোজন কৰিম যেনে এই